आकाशबाणी क'क्राझार केन्द्रनि बानजायनायाव 90 बोसोरजों लोब्बा लाखिनानै क'क्राझाराव खुगा मेथाइ आरो बागुरुम्बा मोसानाय बड' फक मिउजिक कनसार्ट आवजार बिबार बारनाय बोथोर हाबाफारि बानजायदों। 1936 मायथाइयाव अल इन्डिया रेडिअ'खौ भारतआव गायसनजेननाय लानानै 90 बोसोर जाफैबाय। आसामाव 1 जुलाइ 1948 मायथाइयाव गायसनजेननानै शिलं रेडिअ' गुवाहाटी स्टेशनखौ बेखेवनाय जादोंमोन। बै समाव बर' फरायसा आफादनि दैदेननायाव आरो गासै बर' रायजो राजाफोरनि हेफाजाब होनानै सोमावसारनायजों 15 आगस्ट 1999 मायथाइयाव अल इन्डिया रेडिअ' क'क्राझार बड' स्टेशनखौ क'क्राझाराव गायसननो हादों आरो थांनाय जानुवारि 2025 मायथाइयाव बे क'क्राझार स्टेशनखौ 10 किल'वाट FM ट्रेन्समिटाराव आपग्रेड खालामनो हायो। बेबायदियैनो अल इन्डिया रेडिअ'आ 90 बोसोर आबुं जाफैनायखौ लानानै क'क्राझार आकाशबाणीआ क'क्राझार प्लेनेटरियामाव मोनसे हाबाफारिनि गेजेरजों फोरबो फालिनाय जायो। बे हाबाफारियावनो आवजार बिबार बारनाय बोथोर हाबाफारिजों लोब्बा लाखिनानै खुगा मेथाइ रोजाबनाय, गलफारिया खुगा मेथाइ आरो बागुरुम्बा मोसानाय।
फैनाय गासैबो सारमोननिसिम आरो आंनि आदैस्लोमोननिसिम आङो दा हाबा जानाय मेथाइ रोजाबनो गोसो आखायाव लादों आरो गोरोन्थिनि थाखाय निमाहा बिनाय थाबाय।
সুন্দৰ সুন্দৰ প্ৰগ্ৰাম ইয়াত পৰিৱেশন কৰা হ'ব এতিয়া অলপ পিছত আমি দুই এটা মাত্ৰ কথা মই শ্বেয়াৰ কৰি পেলাই মোৰ ক'ব লগাখিনি মই শেষ কৰি যে ৰেডিঅ' এনেকুৱা কথা এতিয়া আকাশবাণী গুৱাহাটীত বাতৰি পৰিৱেশন কৰা অন্য প্ৰাইভেট নিউজ চেনেলত বাতৰি পৰিৱেশন কৰাৰ মাজত কিবা কিবি পাৰ্থক্য থকাটো আপোনালোকে নিশ্চয় জানে আমাৰ মিডিয়াৰ মানুহবিলাকেও জানিব আমাৰ দূৰদৰ্শনত ৰেডিঅ'ত নিউজ প্ৰস্তুত কৰি পেলাই সেই নিউজবিলাক পৰিৱেশন কৰিব লগা হ'লে শব্দ ভাণ্ডাৰবিলাকক খুব ধুনীয়া হ'ব লাগিব তাৰপিছত ডিষ্টৰ্টেড কৰিব নোৱাৰিব বিকৃত ফৰ্মত কিছুমান কথা ক'ব নোৱাৰে ৰিপিট কথা ক'ব নোৱাৰে মই জানো শৰ্মা ডাঙৰীয়া আমাৰ গগৈ ডাঙৰীয়া আকাশবাণীৰ কিছু সীমাবদ্ধতা কিছু আছে অল ইণ্ডিয়া ৰেডিঅ' আমাৰ ইন্দিৰে কোৱাৰ দৰে প্ৰথমতে আমাৰ অলপ আচুহা লাগিছিল আকাশবাণী গুৱাহাটী মহাবাহু বুলি ক'বলৈ আমি তাহানিৰ পৰা অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী এনেকৈ কৈছিলোঁ তাৰপিছত আমাৰ এনাউন্সাৰবিলাকে আমাকো কৈছিলে আকাশবাণী গুৱাহাটী ক'বলৈ অকণমান টান পাইছিলে কিন্তু অল ইণ্ডিয়া ৰেডিঅ'টোৱে ভাল লগা হৈছিলে এতিয়া সেইটো কৈ পেলাই সেইটোকো ভাল লগা হ'ল এতিয়া এটা কথাত মই আহিব বিচাৰিছোঁ যে গুৱাহাটীত বড়ো নহয় ৰেডিঅ' ষ্টেচন লাগে বুলি দাবী কৰাৰ মূল মানুহবিলাকে আমি বহু সংগ্ৰাম কৰিছিলোঁ তেতিয়াও মই কিন্তু কেজুৱেল এনাউন্সাৰ হিচাপে কাম কৰি আছোঁ এদিন মাত্ৰ যাওঁ আমাৰ ইন্দিৰাহঁত থাকে বহু এতিয়াতো ছেক্ৰেটাৰী বহুতো হৈছে বহুতো ডাঙৰ অফিচাৰ হৈ গ'ল কেজুৱেল এনাউন্সাৰ হৈ পেলাই তেওঁলোকক লগ পাইছিলোঁ অঞ্জলি প্ৰফেচাৰ হ'ল আজি এনেকৈ ইঞ্জিনিয়াৰ প্ৰফেচাৰ হৈছে আৰু আমাৰ এতিয়া অঞ্চলা সি ছেক্ৰেটাৰী হৈছে BTC বহি আছে তেওঁ কেজুৱেল এনাউন্সাৰ আছিলে আমাৰ নৰেন বসুমতাৰী এতিয়া গুৱাহাটীত জইণ্ট ছেক্ৰেটাৰী হৈ আছে তেওঁ কেজুৱেল এনাউন্সাৰ আছিলে গতিকে বহুকেইজন ৰেডিঅ'ত কাম কৰা এনাউন্সাৰবিলাকেই ভাল বিভাগত এতিয়া চাকৰি কৰি আছে মোৰ জীৱন দশাত মই প্ৰত্যেকজনকে পাবলৈ সক্ষম হৈছিলোঁ ধ্ৰুৱতাতে হি ৱাজ ছ' ইণ্টাৰেষ্টেড ধ্ৰুৱজিৎ ব্ৰহ্মৰ মাত শুনিলেই সেই সময়ত কি গলগলীয়া মাতেৰে বাতৰি পঢ়ে এইবিলাক মানে এটা নষ্টালজিক गोसोखाङोब्ला ध्रुवजित ब्रह्मआ जिथिया रादाब फरायोमोन जों गोसोखांनांगोन आं मोनसे खोथाखौ गोसोखांदो दिनै इन्दिराया बुंदों those who are casual announcers don't think that you are casual सोदोबा ओरैबायदि नोंनि खामानि मावनायनि मटिभेसना never think that I am casual when you are in the position just to perform something the radio नों गावखौनो केजुवेल होनना सानांगौ जों गोबांखौ फोरोंनो मोनदोंमोन आमिও केजुवेल आमोखौ शिखाइছিলে তেতিয়া जोंनिया मालाबा एसे मिनिथावनाबो जायोमोन रेडिअ' स्टेशनाव रादाब फरायनो थाङोब्ला फार्स्ट যেতিয়া ৰেডিঅ'ত নিউজ পঢ়িবৰ কাৰণে এনাউন্সাৰ হিচাপে তেওঁক এপইণ্টমেণ্ট কৰা হ'ল ফাৰ্ষ্ট ক'বলৈ যাওঁতে বহুত চিৰিয়াছ হৈ পেলাই কেতিয়াবা লুটি গুটিও হৈছিল যেনেকৈ जों बुंनांगोन नङा होमबा এই আমাৰ এনাউন্সাৰ বহুতে ইয়াতে আছে 42 নে কি এনাউন্সাৰ আছে সেইকাৰণে কৈছোঁ খুব মানে নৰ্মেল ভাৱে কবল পৰিৱেশন কৰিব পৰাটো এটা ক্ৰেডিট এতিয়া जों मालाबा सिरियास जानानै बियो अल इन्डिया क'क्राझार होनगोन नामा একটা কবল মন যায় পেলাই কেনেকৈ কৰে बियो अल इन्डिया क'क्राझार बियो अल इन्डिया गुवाहाटी नो एकदम नर्मेल बियो अल इन्डिया क'क्राझार बियो अल इन्डिया गुवाहाटी बेबायदि बे एसे नर्मेल भाबै जों जि बुंनांगौ बे जिनिसखौ फोरोंनाय जायो सोलोंनांगौ जोंहा मटिभेसनखौ बोरै खालामनांगौ बेफोरखौनो जों सोलोंनो गोनां जायो आरो रेडिअ'आव गावनि माथोखौ खोनासंनो थाखाय बै समाव जोबोद ओरैबायदि हांखुर जायोमोन दिनैनि सेंग्रा सिख्लाफोरा जायफ्रा एनाउन्सार जादों बिसोरखौ आं खावलायदों you please try to keep the devote नोङो डेडिकेसनखौ नोङो होनो थाखाय नाजानो थांनांगौ साफा मोजां रादाब फरायगिरि जानो सोलों साफा मोजां खन्थाइ मानो होनबा दहायनो जा इन्जिनियारा बुंलांखादों जे जोंनिया बेवहाय रादाबल' नङा रेडिअ' मेथाइ खन्थाइ आवरायनाय
कुइज कम्पिटिसनबो थाबावोमोन गोदो जोंनि दिनाव दा बेफोर गोबां हाबाफारि दङ दा बुंबावनांगोन बर' रावा 90 सिडुलाव हाबनाय लोगो साहित्य एकाडेमि बान्था मोननो हानाय समनिफ्रायनो दिनै रेडिअ'आ आरो मोनसे प्रग्रामखौ हाबाफारि लाबाय बोसोरफ्रोमबो साफायै दिल्लीयाव थांनाय नेशनेल सिम्पोजियाम प्रग्रामाव 70 years old 70 बोसोरिया हमारे जितु नेशनेल सिम्पोजियाम प्रग्राम रेडिअ'नो खुंबोबाय थादों बोसोरफ्रोमबो साफायै दानिया सासे बर'निफ्रायबो खन्थाइगिरिया दिल्लीयाव थांनानै खन्थाइ आवरायनायनि खाबुखौ मोनो जोबोद स्टेन्डार्ड खन्थाइ जुथुम जायो बे नेशनेल सिम्पोजियामाव बेफोरखौ गोसोआव लाखिनांगौ आकाशबाणी এই প্ৰগ্ৰামত আজি অংশগ্ৰহণ কৰিব পাইছোঁ আৰু আকাশবাণীৰ লগত মই জড়িত হৈ আছোঁ সিন্স 2004 এজ এ কৰেছপণ্ডেণ্ট প্ৰভাদাৰ হিচাপে এণ্ড আকাশবাণীয়ে মোক বহুত ৰিকগনাইজেশ্যন দিছে মই যি আজি ইয়াতে থিয় হৈ আছোঁ আই থিংক ইটছ ক্ৰেডিট গ'জ টু আকাশবাণী গুৱাহাটী আৰু আই এম ভেৰি প্ৰাউড যে আজি মই আপোনালোকক মই ক'ব পাৰোঁ যে 2011ত মই বেষ্ট কৰেছপণ্ডেণ্ট ফ্ৰম নৰ্থ ইষ্ট ৰিজন হিচাপে মই আই এম ৰিচিপিয়েণ্ট অফ বেষ্ট আকাশবাণী এৱাৰ্ড চ' ইটছ এ ভেৰি প্ৰিভিলেজ যে মই যি পাইছোঁ এই আকাশবাণীয়ে মোক সেইটো দিছে আৰু যেনে ইন্দিৰা বাইদেউ আকৌ ইন্দিৰাই কৈয়ে গৈছে যে আকাশবাণী আমাৰ সেই টাইমত কেনেকুৱা আছিল আমি যেতিয়া সৰু আছিলোঁ আমাৰ ৰেডিঅ' আছিল ঘৰতে এই ৰেডিঅ'টোৱে আমি শুনিছিলোঁ বহুত আৰু আবেলি আমাৰ একচুৱেলি 4:30 এটা প্ৰগ্ৰাম হয় এই প্ৰগ্ৰাম যেতিয়া সেই মিউজিকটো বাজে একদম চবেই কাম আমাৰ মানে চবেই ইয়াতে ৰেডিঅ'ৰ ওচৰত বহে আৰু 4:30 সেই মিউজিক বজাৰ লগে লগে আমাৰ গাঁৱত যে ভাত বনোৱাৰ টাইম হৈছে বুলি একদম পুৰা ৰান্ধনীসকলে সেইটো ৰেডি হয় তনি দেছ টাইম যে আমাৰ এতিয়া টাইম হৈছে চ' ভাত চাত ৰান্ধিব লাগে আৰু সেইটো কৰাৰ সময়তে আমি গান শুনো যি প্ৰগ্ৰাম আছে সেইটো শুনি আছিলোঁ
আছিল লক্ষ্মী দেৱী আৰু হাৰ্ট পাৰ্টি আজি আমাৰ অনুষ্ঠানত গোৱালপাৰীয়া লোকগীত সুন্দৰকৈ পৰিৱেশন কৰাৰ কাৰণে তেখেতলৈ আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ आङो दायो खावलायबावनो लुबैदों तनुजा ब्रह्म आरो बिथांनि